আৰু তাত স্পষ্টভাৱে এই কথা উল্লেখ আছে এই ল্যান্ড পলিচিত যে 3 বছৰ সেই কাগজবিলাকৰ ভেলিডিটি থাকিব আৰু 3 বছৰ পিছত পুনৰাই সেই কাগজপত্ৰ পৰীক্ষা নিৰীক্ষা কৰি পেলাই যদি তেওঁলোকক দিব পৰা যায় পাট্টা তেতিয়াহ'লে তেওঁলোকে পৰৱৰ্তী সময়তে বিবেচনা কৰিব। এতিয়া 3 বছৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়া ক'ত থাকিব, ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া ক'ত থাকিব, তাৰ কি গেৰাণ্টি আছে? আৰু আজি যি হাগ্ৰামাই 1,17,000 মুছলমানক ইভেকশ্যন কৰিব লাগিবলৈ অৰ্ডাৰ দি থৈ গৈছে, সেই ইভেকশ্যনৰ পৰা শ্বাহজাহান আলীয়ে মুছলমানসকলক কেনেকৈ মুক্ত কৰিব পাৰে সেইটোও মই প্ৰশ্ন কৰিছোঁ, আপোনালোকৰ মিডিয়াৰ মাধ্যমেৰে প্ৰশ্ন কৰিছোঁ। 1,17,000 মুছলমানক ইভেকশ্যন হোৱাৰ পৰা শ্বাহজাহান আলী আৰু কিছুমান 2 নম্বৰী মুছলমান এডভকেটসকলে বিপদত যে লাগি আছে। শ্বাহজাহান আলী আহমেদ এখেতে BPFৰ হৈ পেলাই যিখিনি এডভকেচি কথা কৈছে, মোৰ হাতত তথ্য সহকাৰে মই প্ৰমাণ দিব বিচাৰিছোঁ যে যোৱা 2020 চনৰ 15 ডিচেম্বৰ দিনাখন যেতিয়া সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ পাৰ্টীয়ে UPPL দলে চৰকাৰ গঠন কৰিলে, এখেতৰ নেতৃত্বত আমি অহা 15 ডিচেম্বৰ দিনাখন 4 বছৰ হ'বলৈ গৈ আছে পূৰ্ণাংগভাৱে। এই 4 বছৰৰ ভিতৰত আমাৰ চৰকাৰে আজিলৈকে 2,20,000 মানুহক মাটিৰ পাট্টা দিবলৈ সক্ষম হ'ল। এখেতে যদি ইমান জানিও নজনাৰ দৰে মূৰ্খৰ নিচিনা মানুহৰ আগত মিছা কথা কৈ পেলাই মানুহক ভুল পথেৰে ল'ব বিচাৰিছে, কেইদিনমানৰ আগতে আপোনালোকে নিজে এই কথাটো পাব্লিছ কৰিছে যে 1,886টা ফেমিলিক আমি মাটিৰ পাট্টা দিবলৈ সক্ষম হৈছোঁ। তেনেকৈ আমি টোটেল 2,20,000 মানুহক মাটিৰ পাট্টা দিবলৈ সক্ষম হ'লোঁ। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল শ্বাহজাহান আলীয়ে মুছলমানসকলক BTCত থকা 35 লক্ষ ভাৰতীয় নাগৰিক 23টা জনগোষ্ঠীক কি ধৰণে কি চিন্তাধাৰাৰে আগুৱাই নিয়াত BPFৰ হৈ পেলাই কথা ক'লে মই নাজানো। 2019 চনত হাগ্ৰামায়ে 1,17,000 মুছলমানক BTCৰ পৰা ইভেকশ্যন কৰি পেলাই খেদি পঠিয়াব লাগে বুলি যিখিনি অৰ্ডাৰটো দি থৈ গ'ল, আৰু এই অৰ্ডাৰটো এতিয়াও আমাৰ BTCত আছে। হাইকোৰ্টে এতিয়া যোৱা 3/6/2024 দিনাখন আকৌ আমাৰ হাতত এটা অৰ্ডাৰ পঠিয়াইছে যে হাগ্ৰামাই দি যোৱা অৰ্ডাৰ মৰ্মে 2019 চনত হাগ্ৰামাই লিখি পঠিয়াই দিয়া অৰ্ডাৰ মৰ্মে যে 1,17,000 মুছলমানক আজিৰ দিনতে এইকেইদিনৰ ভিতৰতে ইভেকশ্যন কৰিব লাগে বুলি হাইকোৰ্টৰ পৰা হাগ্ৰামাৰ হেৰিটো ফ'ল' কৰি পেলাই যিটো অৰ্ডাৰ আহিছে। এতিয়া মোৰ প্ৰশ্নটো হ'ল, শ্বাহজাহান আলী ডাঙৰীয়া, আপুনি কি কাৰণত UPPL দলৰ পৰা বৈখ্যাত হৈছে আপুনি নিজে মোক মনত আছে, আমি ক'বলৈ নাযাওঁ, কিয়নো আপোনাক এক্সপেল কৰিছে বুলি ক'লে কথাবোৰ এক্সপেল শব্দটো শুনিলে অলপ বেয়া লাগে। কাৰণটো কিয় এক্সপেল কৰিছে সেইটো নিজে বুজি লওক। আৰু আজি যি হাগ্ৰামাই 1,17,000 মুছলমানক ইভেকশ্যন কৰিব লাগিবলৈ অৰ্ডাৰ দি থৈ গৈছে, সেই ইভেকশ্যনৰ পৰা শ্বাহজাহান আলীয়ে মুছলমানসকলক কেনেকৈ মুক্ত কৰিব পাৰে সেইটোও মই প্ৰশ্ন কৰিছোঁ, আপোনালোকৰ মিডিয়াৰ মাধ্যমেৰে প্ৰশ্ন কৰিছোঁ। 1,17,000 মুছলমানক ইভেকশ্যন হোৱাৰ পৰা শ্বাহজাহান আলী আৰু কিছুমান 2 নম্বৰী মুছলমান এডভকেটসকলে BPFত যে লাগি আছে, এখেতসকলে কেনেকৈ ইয়াৰ পৰা মুক্ত কৰাব পাৰে মই আপোনালোকৰ মাধ্যমেৰে প্ৰশ্ন কৰিলোঁ। 3 বছৰৰ ভেলিডিটি বুলি কৈছে আপোনাৰ মাটিৰ পাট্টাটো 3 বছৰৰ ভেলিডিটি মই পৃথিৱীত শুনাই নাই। নিজেও মূৰ্খ হ'ব পাৰে, তাৰ কাৰণে সি একো নাজানে, অজ্ঞানী মানুহে তেনেকৈ কয়। আৰু অসমৰ ভাৰতত কোনো এটা হেৰি নাই মাটিৰ পাট্টাটো 3 বছৰে ভেলিডিটি থাকে বুলি। সেইটো কিবা কলমৰ কেৰি নেকি, কি কয় পাউডাৰ নেকি যে সেইটো 3 বছৰ ভেলিডিটি থকা। সেইটো শ্বাহজাহানকে লগাই সুধি লওক, আপুনি যে নখত নখ পালিচ কৰে সেইটো কি 3 বছৰৰ হোৱা নিচিনাকৈ আমাৰ মাটিৰ পাট্টাটো 3 বছৰীয়া নেকি বুলি। নিজে মূৰ্খ হ'ল বুলি মুছলমানক মূৰ্খ যদি সজাব বিচাৰিছে, তাতকৈ ডাঙৰ মূৰ্খ মই পৃথিৱীত বিচাৰি নাপাম। গতিকে মুছলমানক বুৰ্বক সজাব নালাগে, BTCৰ 23টা জাতি জনগোষ্ঠীক বুৰ্বক সজাব নালাগে, 35,86,000 BTCবাসীক মূৰ্খ সজাব নালাগে। হাগ্ৰামাৰ দিনৰ নিচিনা
আজি BTCৰ ৰাইজে মদ ভাং জোৱাৰে লিপ্ত হৈ থকা এটা সমাজ নহয়। আজি আমি বেলেগ এটা সমাজ গঢ়িবলৈ সক্ষম হৈছোঁ। গতিকে তোমালোকৰ যি চিন্তাধাৰালে তোমালোকে আজি মানুহৰ মাজত সোমাই পেলাই মিছা কথাৰে পৰিচালিত কৰিব বিচাৰিছে, এই কথা কেতিয়াও ছাকচেছফুল নহয়। গতিকে নিজে মূৰ্খ বুৰ্বক হ'ল বুলি যে আমাক বুৰ্বক সজাব বিচাৰিছে, সেইটো কেতিয়াও সম্ভৱ নহয়। আৰু আপোনালোকে যিমানখিনি জিকি আছে সমষ্টিখন হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দখল কৰিব বুলি কৈ থাকে। হাগ্ৰামা এটা কথাটো চাওক, অসমীয়াত কি ধৰণে বৰ্ণাম, গান্ধী পোকে খালে যেনেকৈ ফলবোৰ মানে হেৰি হ'ব নাজানে, টেকৰা লাগি থাকে, হাগ্ৰামাৰ ৰাজনীতিটো টেকৰা লাগি গৈছে। আৰু যিবিলাক টেকৰা লগাৰ ফলত মেডিচিন মাৰিবলৈ শ্বাহজাহান সিহঁতে এতিয়া মেডিচিন স্প্ৰেয়াৰ হিচাপে তাত চাকৰি লৈছে। তেখেতসকলে নিজে টেকৰা লাগি পেলাই মুছলমান সমাজৰ পৰা বৈখ্যাত হ'বলৈ গৈ আছে।